নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ ডিজিটেল ইনফৰমেশ্যন চেনেলটোলৈ। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এটা বেয়া খবৰ আছে যে আপোনালোকে যদিহে পাবজি খেলিছিল বা আপোনালোকে যদিহে পাবজি প্লেয়াৰ, তো বন্ধুসকল আপোনালোকৰ কাৰণে অতি দুখৰ খবৰ যে আজিৰে পৰা খেলিব নোৱাৰিব আপোনালোকে পাবজি। তো বন্ধুসকল, কিয় খেলিব নোৱাৰিব, তো বন্ধুসকল এই বিষয়ত আজি আলোচনা কৰিম। তো বন্ধুসকল, ভিডিঅ'টোত এতিয়ালৈকে যদি লাইক এটা কৰা নাই তেনেহ'লে লাইক এটা কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি থৈ দিব। তো বন্ধুসকল, আজিৰে পৰা ভাৰতত আৰু খেলিব নাপায় পাবজি। তো বন্ধুসকল, যিসকলৰ মোবাইলত আগতে ইনষ্টল কৰা আছিল পাবজি এপটো, তো বন্ধুসকল সেইসকলে পাবজি খেলিবলৈ পাইছিল। তো বন্ধুসকল, আজি কি কৰিলে, একেবাৰে ছাৰ্ভাৰ বন্ধ কৰি দিলে। তো বন্ধুসকল, ইয়াতে স্পষ্ট কৰি জনাইছে যে লাডাখত চীনৰ সৈতে নতুনকৈ উত্তেজনা বৃদ্ধিৰ পিছতে এই পদক্ষেপ লৈছে ভাৰত চৰকাৰে। দেশে প্ৰায় 3,30,00,000 পাবজি ব্যৱহাৰকাৰী আছিল। গেমটো নিষিদ্ধ কৰা হৈছিল যদিও যিসকলৰ ফোনত এই পৰ্যন্ত গেমটো আছিল তেওঁলোকে ইমান দিনে গেমটো খেলিব পাৰিছিল। হয় বন্ধুসকল, আগতে পাবজি গেমটো নিষিদ্ধ কৰিছিল যদিও, তো যিসকলৰ পাবজি গেমটো আগতীয়াকৈ ইনষ্টল কৰা আছিল, তো তেওঁলোকে এই পাবজি গেমটো খেলিবলৈ পাইছিল। তো বন্ধুসকল, আজি কি কৰিলে যে আজি 30 অক্টোবৰ, আজি কি কৰিলে যে একেবাৰে ছাৰ্ভাৰে ডাউন কৰি দিলে। তো বন্ধুসকল, এতিয়া আপোনালোকে একেবাৰে খেলিব নোৱাৰিব। তো বন্ধুসকল, ইয়াতে স্পষ্ট কৰি জনাই দিছে যে চাওক, দেশত প্ৰায় 3,30,00,000 পাবজি ব্যৱহাৰকাৰী আছিল। তো আৰু ইয়াৰ কাৰণটো হৈছে লাডাখত চীনৰ সৈতে নতুনকৈ উত্তেজনা বৃদ্ধিৰ পিছতে এই পদক্ষেপ লৈছে ভাৰত চৰকাৰে। তো বন্ধুসকল, ইয়াতে কিছুমান পাবজিৰ কাৰণে বহুতো অসুবিধা হৈ আছিল বা চৰকাৰে ইতিমধ্যে গম পাইছিল। তো বন্ধুসকল, সেইকাৰণে এই পাবজি গেমটো একেবাৰে নিষিদ্ধ কৰি দিলে। তো বন্ধুসকল, এইখিনি আছিল সৰু ইনফৰমেশ্যন এটা। যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি থৈ দিব। তো বন্ধুসকল, আজিলৈ ইমানেই আছিল। ধন্যবাদ।